প্রাণ প্রিয়া মুহুরব সন রাম শান্তি নাই ঐ বিলা বাবা নিহার ছয় জানা বহুত মুখতে কামুৰিছে তই গালখনতো বৰ জোৰত মাৰিলো নহয় চেক চেকাই গৈছে একেবাৰে শান্তি নাই দেই এইবিলাক ক'বা চেধাখনো পৰি থাকিলে ৰাম চেধাখনো নাই নহয় এতিয়া খাবলৈ এইবাৰ আহিবি বাপেকে তোক বাপেৰ বিয়া গোটেইখন দেখাম বাপেকে তোক কি গৰম ৰহ আকৌ আহিছে পালি পালি মোৰ গালখনত একেবাৰে খুব মজা পাইছিলি খাই এতিয়া আৰু আহিবি তই বৰ চেক চেকা আছো গালখন পিছে নামঘৰলৈ যাব লাগিছিলে এপাক নাট খোলা কথা আছিলে আজিয়েই খোলে নে কাইলৈ খোলে ইমান সময়লৈকে বাৰু খবৰ এটাও দিবহি নোৱাৰে নে এইকেইটাই কি কৰো হে ৰতনমা বোলো ক'ত গলি তই মৰতি বোলো ভিটা চাহ এখনকে বনা আৰু শুন আকৌ নতুনকৈ চাহপাত দিব নালাগে এতিয়া সেই মালতীহঁতে চাহ খাই গৈছিলে যে সেইখিনি চাহপাতকে আকৌ বনাই আন আৰু তাতে গুড় অকণমান দি দিবি ধুনীয়া ৰং উঠি যাব কৃষ্ণ যিহে দাম বস্তু আজিকালি নোৱাৰি আৰু দেই এইটো আকৌ কোন আহিলে মই পিছত খাম থৈ দে তামোল এখন আছে মই খাই থোৱাই ভাল যিহে তামোলৰ দাম লোকক দিব নোৱাৰি দেই সেই 300 টকা পোন দি পেলাই আনিছো মই লোকক খুৱাবলৈ আছে আৰু তহঁতে ভিতৰৰ পৰা নোলাবি মই নাই বুলি কম মানুহক চাহ তামোল খুৱাই থাকিব নোৱাৰো আমি কৃষ্ণ কৃষ্ণ আমাৰ ঘৰত তামোল চামোল নাই আৰু দেই এইটো কৃষ্ণ হয় বাৰু ই চাগে নামঘৰ খবৰ দিবলৈকে আহিছে মোৰ ওচৰত ভালে হ'ব দে ভিতৰলৈকে সোমাই ভিতৰতে আছে ন কৃষ্ণ কৃষ্ণ গৈছো গৈছো এয়া সময় পালি ক'ত ঘূৰি থাক দাইটি নকবা তোমাৰ আবেলি অকণমান আজিলা নাট খুলিব যে মানুহকেইটা অকণমান মাতি আহিলো ভালে কৰিলি দে মোক এতিয়ালৈকে কোনো তাই খবৰ দিয়া নাই বুজিছনে দাইটি মই বোলো তোমাক কৈ আহো আৰু তোমাৰনো কি আৰু খবৰ দিবলৈ তুমি দেখোন বাই এনে তুমি নগলে বাৰু সেই নাট কেনেকে হ'ব কোৱাচোন সকলো দায়িত্ব দেখোন তোমাৰ ওপৰতে পিছে তই কি সকামত আহিলি দাইটি মই মানে ইমান লৰালৰিকে অহা কাৰণ এটা আছে কি কাৰণ দাইটি তোমাক মই কথা এটা ক'বলৈ আহিছো কথা দাইটি কি কথা কচোন বাৰু তোমাক মই কথাটো কম কিন্তু এটা কথা তুমি কিন্তু কথাটো কাৰো আগত ক'বলৈ নহ'ব আকৌ মই কাৰো আগত নকওঁ দে কচোন বাৰু তই কথাটো
দাইটি তুমি কৈ দিবা নেকি কাৰোবাৰ আগত হেতেৰিকা মই নকওঁ বুলি কৈছো নহয় নকওঁ মোৰ মুখখন যিটো মই এবাৰ কথা কওঁ সেইটো একদম শিলৰ ফুটা মই কাকো নকওঁ তই ক দাইটি মোক সন্দেহ আছে তুমি কৈ দিবা তোক কথাটো ক'বলৈ কৈছো নকওঁ কিয় আকৌ মোক চুচৰাই আছো দাইটি খং নকৰিবা তুমি খং কেলে কৈছা হে দাইটি হেল্ল' খং কৰা নাই মই আছে খং উঠাহে নাই উঠিলে কিন্তু ৰক্ষা নাই কথাটো ক দাইটি কম হে ৰবা কম 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 তোমালোক এই ভকতৰ নিচিনা মানুহবোৰক খং উঠিলে বেয়া দেখি ৰচোন কি কি কলি তই ভকতৰ নিচিনা মই কি ভকত নহয় দাইটি তুমি ভকত হয় এই তোমাৰ যে খংটো ফটকে উঠি গ'ল সেইকাৰণে কৈছো যে ভকতৰ নিচিনা বুলি দেই ভকত মানুহে মানে খং নকৰে হা সেই মনেশ্বৰ বুলি কোৱাকে দেখোন একেবাৰে এটুপি দি আহি পেলাইহে নামঘৰত একেবাৰে ৰজন জনাই থাকে সেইটো কেনেকে ভকত মই ভকত নহয় দাইটি কথাটো হয় তুমি খং নাখাবাচোন দাইটি দাইটি অকণমান তুমি ঠাণ্ডা হোৱা বাৰু মই ঠাণ্ডা হলো তই কথাটো কম দাইটি কথাটো মানে কি এইবাৰ বোলো ভাওনাখনত ময়ো ভাল ভাও এটা দি চাওঁ ভাওনাৰ ভাও চিলেকশ্যনটো ময়ে কৰিম দাইটি সেইকাৰণেতো মই আহিছো তোমাৰ ওচৰলৈ ঠিক জেগালৈকে আহিছ দাইটি তোক একদম ধুনীয়া ভাও এটা দিম নহয় তই কচোন কথাটো ক ভালকে দাইটি মানে কি এই মোক মানে অকণমান তোমাৰ সেই অকণ ভাল বিধৰ ভাও এটা লাগিব আগতে ভাওনাত মোক সেই দুধটোহে দিয়ে তুমিতো জানাই মোৰ বাৰু জিভাখন অকণমান নলয় কিন্তু অকণমানতো ভাল ভাও এটা মোক দিব পাৰে তোক এইবাৰ আমি ৰাম বিজয় ভাওনাখন কৰিম বুলি ভাবিছো ৰাম বিজয়ত কেনেকুৱা ভাও আছে তোক একদম মই কি দিব পাৰো তোৰ একদম ভাল ৰজা ভাও এটাকে দি দিম এইবাৰ মজা মজা দাইটি মোক ৰজা চালিবতো তই একদম ৰজা হৈয়ে আছ বুলি পিছে হেৰি নহয় এই ৰাম বিজয় নাটকখনত কিন্তু ঢেৰ ৰজা আছে দাইটি ঢেৰ ৰজা মোক কোনটো দিবা আছে কোনটো ৰজা ভাও দিলে ভাল হ'ব ৰচোন একেবাৰে প্ৰথমত যিটো ৰজা আহিব মানে ৰাম বিজয় নাটকত কি হয় গম পাইছনে কি হয় সীতাক বিয়া পাতে সীতাক বিয়া পাতিবৰ কাৰণে প্ৰথমে যিটো ৰজাই আহিব সেইটো ৰজাকে তোক দি দিম মই মজা বঢ়িয়া বঢ়িয়া দাইটি পিছে ৰজাটোৰ নাম কি নামটো নাটকত কি আছিলে মই পাহৰিছো তোক নাম এটা মই ধুনীয়া নাম এটা বনাই দিম জাহা তাহা নাম তোক দিব নোৱাৰো মই তোৰ নামটো যেতিয়া কৃষ্ণ তাৰ লগত সুৰটো লগাই মই কৃষ্ণ সুৰ নামটোকে দি দিম তোক মোৰ নাম কৃষ্ণ মই হলো ভগৱান তাত তুমি সুৰটো লগাই মোক একেবাৰে কৃষ্ণ সুৰ কৰি অসুৰটো কৰি তই বুজি পোৱা নাই এইখন ৰামায়ণৰ নাটক ৰামায়ণৰ নাটকত মই কৃষ্ণটো তোক কেনেকে উলিয়াও বাৰু কথাটো সেইকাৰণে মই হাতে সুতৰে মিলাই সেই কৃষ্ণৰ লগত সুৰটো লগাই নাটকখনত খাপ খোৱাকে তোক কৃষ্ণ সুৰটোকে তোক বনাই দিম বুলি তোমাৰ কিন্তু ব্ৰেইনটো কম বস্তু নহয় পিছে হেৰি নহয় আজিকালি যিহে দিনকাল বুজিছনে এই চশমা যোৰৰ এই কাণ এটা এৰাই থাকিলে লগাবলৈকে মোৰ পইচা নাই বুজিছনে আৰু যিহে বস্তুৰ দিন মানে দাম বাঢ়িছে ঘোষ খাজ নিদিলে একোৱেই নাপায় বুজিছনে দাইটি তুমি কিন্তু কথাটো মিছাও কোৱা নাই তুমি যেতিয়া মানে তই বুলিয়ে কৈছ তই যেতিয়া ইমান ডাঙৰ ভাও এটা ল'বলৈ আগবাঢ়িছ তই নিশ্চয় অৰিহণা এটা আগবঢ়াবই লাগিব তোক যেতিয়া মই শিকাম তই অৰিহণা এটা দিবই পাৰ দাইটি মই ভাবিছো সেইটো মই মনতে ভাবি আছো বোলো দাইটিয়ে মোক ইমান ধুনীয়া ভাও এটা যদি দিয়ে মই কিবা এটাতো দাইটিক দিব লাগিব নিশ্চয় মই লৈ আহিছো দাইটি ঠিকে আছে মই বঁটা ভাগ আগবঢ়াই দিওঁ নেকি দাইটি দিয়া দিয়া ধুনীয়াকে মই আশীৰ্বাদ এটা দিওঁ পিছে তামোল চামোলহে নাই দেই দাইটি তামোল অকণ পোৱা হ'লে ভাল আছিল সন্ধিয়া ঘৰত চাহকণো নাখালো আকৌ মই কৈছোৱে দিনকাল একেবাৰে বেয়া বুজিছনে আমাৰ আই
পৰহিয়ে গ'ল অহাই নাই মইতো ভতিজাৰ কথা শুনাই নাই এই তই চিনি নাপাৱ মোৰ এই জেঠাইৰ ল'ৰাটোৰ এই জীয়েকৰ মানে পুতেক যিজনী ঘৈণীয়েক আনিছিলে সেই ঘৈণীয়েকৰ ককায়েকৰ মানে জীয়েক ভগৱান এইটো কেনেকুৱা ৰিলেশ্যন এটা বুজি নাপাৱ এইবিলাক তই সেৱা ল'ব দিম কৃষ্ণ সেৱা এটাকে ল ভালকে দিম সেৱা এটা ল দেই উপায় ভালকে ভাও ল'বি আৰু কৃষ্ণ ল'ৰাকে ভালকে ভাওটো কৰিব পাৰিলে হয় আৰু হৰি একদম ধুনীয়াকে ভাও দিবি দে উপায় ধুনীয়াকে ভাও দিবি দে হৈছে দেই হৈছে দেই বহ এইকাৰণে বহ বৰ বেয়া কথা হ'ল বুজিছনে কোৱাচোন দাইটি আইৰো নাই চাই তুমি তোক খুৱাই পঠিয়াব লাগিছিলে পিছে খালি ভাওটো এইখন বৰ গৰম বুজিছনে টেমাটো আনিছ নেকি টেমাটো আছে পিছে টেমাটো অকণ দিয়কচোন মই চাধা অকণ আনিবলৈ যাম বুলি ভাবিছিলো এই গৰু খোপা মানে যি খোপা মই চাধা অকণ আনিবলৈ সময় নাপালোঁ বুজিছনে টোপা এখন ৰাখি দিওঁ বেয়া চেয়া নাপাবি আৰু কমাই ৰাখিব দাইটি অকণমান ৰাখিব দাইটি হ'ব আৰু দিয়ক তই অকণমান ৰতনৰ দোকানৰ পৰা কিনি ল'বি আৰু হ'ব দে সেইটো ল মই ইমান সহায় কৰিছা তুমি দাইটি মহ কেইটা তুমি পুহিছা নেকি হে ইমান মহ নকবি আৰু এইসোপা হেৰি পাচোন হা তই বেপাৰী এটা চা একেবাৰে হ'লচেল ৰেটত বিক্ৰী কৰি দিম বাৰু তই হেৰি কৰ যা তই নামঘৰলৈ আগবাঢ় মই গাটো তিয়াই পেলাই মই গৈ আছো তোৰ ভাওনাৰ ভাও একদম ফিক্স যা কৃষ্ণ অৰিহণা নামত 2 টকা ওলালে দে যিয়ে নহওক চাহ অকণ লৈ আনি গ'ল শান্তিয়ে চাহ টুপি খাই নামঘৰ পাই আহোঁগে মই যি নহওক আৰু দে কিবা এটাতো পালো কৃষ্ণ